আকৌ এটা নতুন কনচেপ্ট এটা লৈ আহিছোঁ যে দীৰ্ঘহৰণ নকৰাকৈ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি বা পৰিসমাপ্তি অথবা নিৰৱধি পৈণৱনিক হৰণে আলোচনা কৰিব কৈছে। প্ৰথমতে আমি 1 নম্বৰটো চাই লওঁ। 1 নম্বৰটো আমি যেতিয়া আমি নিৰৱধি পৈণৱনিক অথবা পৰিসমাপ্তি দশমিক বিস্তৃতি চাব লাগে, আমি হৰটোলৈ মন কৰিম। এইটো আমি প্ৰথমতে এবাৰ সৰু মানে এইটো সদায় 10ৰ ঘাত কৰি ল'ব লাগিব। আমি এটা কাম কৰোঁ, প্ৰথমতে এইটো চুটি হৰণেৰে হৰণটো কৰি লওঁ। আছেৰে 125 525 আৰু 5 আমি অৰ্থাৎ আমি এটা বস্তু পালোঁ যে এইটো সমান আমি কি পাম 13 আৰু তলত আমি পালোঁ ইয়াত আমি হৰণ কৰি পালোঁ 1 2 3 4 5টা 5 to the power 5 মানে 5টা 5 আমি পালোঁ। এতিয়া এই 5টা 5 যদি আমি 10ৰ ঘাত কৰিব লাগে তেতিয়া আমি ইয়াক কি কৰিব লাগিব 2 to the power 5 এদি আকৌ পূৰণ দিব লাগিব। আৰু যদি আমি তলত 2 to the power 5 এদি পূৰণ দিম আমি সদায় ওপৰটো দিব লাগিব। এইটো মই কিহৰ কাৰণে দিছোঁ, এইটো এনেকুৱা হয় পিছত যে 5 into 2 আৰু আমি যেতিয়া যিহেতু ঘাত দুটা 5 5 আছে আমি ব্ৰেকেট দি কিনে ওপৰত আকৌ কমন লৈ দিব পাৰোঁ আৰু 13 into 2 to the power 5 এতিয়া এইটো হৈ গ'ল 10ৰ ঘাত পাই গ'লোঁ আমি 10 to the power 5 আকৌ 13 into 2 to the power 5 মানে 32 এই দুটা যদি আমি পূৰণ কৰোঁ কৰি হ'লে 390 plus 26 10 to the power 5 এইটো হ'ব 6 10 to the power 5 অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব এনেকুৱা 416 অৰ্থাৎ এইটোৰ এটা আমি বিস্তৃত পৰিসমাপ্তি এটা পাইছোঁ। ইয়াৰ পিছত আৰু নাই, তাৰপিছত আৰু কি হ'ব ডট 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 আমি দিব লগা নাই এইখিনিত এইটো শেষ। আমি এইটো কি কৰিলোঁ যে এই যে দীৰ্ঘহৰণ নকৰাকৈ আমি গম পালোঁ যে এই যিটো ভগ্নাংশ আছে এই ভগ্নাংশটোৰ এটা বা পৰিমেয় সংখ্যাটোৰ এটা কি আছে বিস্তৃতি মানে ইয়াৰ বিস্তৃতিটো এটা কি পৰিসমাপ্তি। ইয়াৰ মানে হৰণ কৰিলে আমি কি পাম সদায় পৰিসমাপ্তি এটা পাম মানে 6ত 416ত শেষ হৈ গৈছে। এইটো সহজ, এইটো তোমালোকে ঘৰত এবাৰ নিজে কৰি চাব পাৰিবা। মই এইটো এবাৰ চাই দিছোঁ। এইটো আমি আকৌ হৰটো আমি কি কৰি ল'ম আমি চুটি হৰণ কৰি ল'ম এবাৰ 1 7 যাব 13 আমি এইটো কথা আমি এটা গম পালোঁ যে 64 আৰু 5 into 7 into 13 এইটোক আমি কোনোপধ্যে 10ৰ ঘাত কৰিব নোৱাৰোঁ। আমি গম পাম যে দীৰ্ঘহৰণ নকৰাকৈ যদি আমি পৰিমেয়ৰ দশমিক বিস্তৃতি আলোচনা কৰিব লাগে তেতিয়াহ'লে আমি হৰটো হ'লে 10ৰ ঘাত কৰিব পাৰিব লাগিব, কিন্তু এইটো আমি কোনোপধ্যে 10ৰ ঘাত কৰিব নোৱাৰোঁ কাৰণ ইয়াতে 13 আছে আৰু 7 দুয়োটা এটা মৌলিক সংখ্যা।